शांति चुक्ति बिटिआर गोरोबथानि उनाव बिटिसि ओनसोलाव थारैनो गुबुन गुबुन हारि माहारिनि गेजेराव गोजोन खौसेथि आरो अनलायनायनि इसाराया जोबलांनो हमदोंसै नामा? मानि थाखाय दुलाराय बिटिसि माइनरिटि फरायसा आफाद गुसुङै एबिएमसुआ गोख्रों खुद्रिसारना क'क्राझार पुलिस थानायाव एफआइआर थिसनदों आरो सोरनि हेंथायै एफआइआर होदों? बड'लेण्ड टाइगार इउटुब चेनेलनि गेजेरजों बिटिआर ओनसोलाव दुंहाव थासारि लाबोनो नागिरदों नामा? गेदेर सोंलु। টাইছন হুছেইন তোমাকতো মাটিৰ পট্টা দিয়া নহ'ব। এটা কথা শুনা, একচুৱেলি তোমাৰ কাৰণে মাটি পট্টা দিয়া হ'ব, ক'ত দিয়া হ'ব গম পাইনে? পাকিস্তান আৰু বাংলাদেশত। মই পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক ফোন কৰি দিছোঁ সেইদিনাই, আৰু বাংলাদেশৰ শ্বেখ হাছিনাক মই ফোন কৰি দিছোঁ যে টাইছন হুছেইন নামৰ এজন ল'ৰা আছে, ইয়াক মাটি পট্টা দি দিব। পিছত দুয়ো নেতাই খুব এটা এগ্ৰিমেণ্ট হৈছে যে হ'ব, আহিব দে টাইছন হুছেইন, তুমি একো আন্দোলন কৰিব নালাগে, একো ডকুমেণ্টছ দিব নালাগে, খালি তুমি যাই ইমৰান খান আৰু শ্বেখ হাছিনাক ক'লে। मख'नो गोनांनि दुलाराय बिटिसि माइनरिटि फरायसा आफाद गुसुङै एबिएमसुआ दिनै गोख्रों खुद्रिसारनाय दिन्थिफुं आरो बड'लेण्ड टाइगार इउटुब चेनेलनि हेंथायै क'क्राझार पुलिस थानायाव एफआइआर थिसनदों। खौरांगिरिनि सिङाव दुलाराय बिटिसि माइनरिटि फरायसा आफादनि दैदेनगिरिफोरा बड'लेण्ड टाइगार इउटुब चेनेलनि हेंथायै गोख्रों खुद्रिसारनाय दिन्थिफुङो आरो क'क्राझार जिल्ला पुलिस बिफाननि गेजेरजों आयेननि गेजेरजों साजा होनांगौ होननानै दाबि दैखांबावदों। 23/3/2022 ইং তামোলপুৰত আমি এটা এবিএমচিয়ে বিটিএডি অঞ্চলৰ তথা গোটেই অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনি যে মানে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে আৰু ধৰ্মীয় সংখ্যালঘু মানুহখিনিক মানে য'তে মতে ডি ভোটাৰৰ মানে নামত হাৰাশাস্তি কৰি আছে। এতিয়াও এনআৰচি হৈ যোৱাৰ পিছতো এতিয়াও ধৰ্মীয় সংখ্যালঘু মানুহখিনিক হকে বিষয়ে ডি ভোটাৰৰ নটিছ প্ৰেৰণ কৰি আছে। এইকেইটা ইছ্যুৰ ওপৰত আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা এবিএমচিয়ে তামোলপুৰ জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত এটা তামোলপুৰত এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। তাৰ পিছতে আমি দেখিবলৈ পালোঁ বড়োলেণ্ড টাইগাৰ যিটো পেজ, মানে ফেচবুক যিটো পেজ, অফিচিয়েল যিটো ফেচবুক পেজ, ইয়াৰ পৰা এজন মানে ল'ৰাই মানে এনেকৈ আবুল তাবুল বকা আৰম্ভ কৰিল। তেখেতে আমি মানে দেখিবলৈ পাইছোঁ তেখেতে যেন UPPLৰ মানে মুখপাত্ৰ। চাওক, আমি ছাত্ৰ সংগঠন হিচাপে যি চৰকাৰে আহক, এই চৰকাৰে যদি আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনি কাম নকৰে, আমি এই চৰকাৰৰ এগেইনষ্টত কমে। কাৰণ বিজেপি হওক, UPPL হওক, BPF হওক, কংগ্ৰেছ হওক, যিয়ে হওক, কাৰণ যি চৰকাৰে আমাক মানে প্ৰতাৰণা কৰিব, ইয়াৰ আগতে আমি ইয়াৰ এগেইনষ্টত আমি প্ৰতিবাদ কৰিম। আমি কোনো UPPLৰ এগেইনষ্টত প্ৰতিবাদ কৰা নাই, আমি কোনো বিজেপিৰ এগেইনষ্টত প্ৰতিবাদ কৰা নাই, আমি ব্যক্তি হিচাপত প্ৰতিবাদ কৰা, আমি চৰকাৰখনত BTR চৰকাৰ আৰু অসম চৰকাৰৰ এগেইনষ্টত আমি প্ৰতিবাদ কৰিছিলোঁ। কিন্তু তাৰপিছতে এই বড়োলেণ্ড টাইগাৰ যিটো অফিচিয়েল যিটো ফেচবুক যিটো পেজ, এই পেজৰ পৰা আমাৰ সাধাৰণ সম্পাদক এনেকৈ মানে বিৰূপ মন্তব্য কৰা আৰম্ভ কৰিছে। তেখেতক এনেকুৱা কথা কৈছে, তেখেতক বাংলাদেশত মানে যোৱাৰ কাৰণে কথা কৈছে, তেখেতক পাকিস্তানত যোৱাৰ কাৰণে কথা কৈছে। আৰু এই পেজৰ পৰা যি ল'ৰাটো মানে বকিছে আবুল তাবুল, এই ল'ৰাটোক মানে আমি অতি সোনকালে প্ৰশাসনক অনুৰোধ জনাইছোঁ, অতি সোনকালে তেখেতক গ্ৰেপ্তাৰ কৰি আইনৰ আওতাত আনিব লাগে। কাৰণ তেখেতে যিখিনি কথা কৈছে, এই কথাখিনি এনেকৈ কৈছে, তেখেতৰ বোলে শ্বেখ হাছিনাৰ লগত বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ লগত কণ্টেক্ট হয়, তেখেতৰ বোলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ লগত কণ্টেক্ট হয়। তেনেহ'লে তেখেতেতো মানে বৃহৎ এটা মানে নেটৱৰ্কত তেখেতে জড়িত হৈ আছে। এইকাৰণে তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰি আইনৰ আওতাত আনিব লাগে আৰু তেখেতৰ দ্বাৰাই যাতে ভৱিষ্যত দিনত গোটেই অসম তথা BTADত যাতে ভাতৃঘাতী সংঘৰ্ষ বা জাতিগত কোনো সংঘৰ্ষ সৃষ্টি হ'ব নোৱাৰে, ইয়াৰ কাৰণে প্ৰশাসনে কঠোৰভাৱে দৃষ্টি তেখেতৰ ওপৰত ৰাখিব লাগে আৰু তেখেতক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। কাৰণ টাইছন হুছেইন ডাঙৰীয়া তেখেতে ব্যক্তিৰ স্বাৰ্থত মাত মাতা নাই, তেখেতে জাতিৰ স্বাৰ্থত মাত মাৰিছে আৰু তেখেতে গোটেই জাতি জনগোষ্ঠীৰ একেলগে লগত লৈ কেনেকৈ আগুৱাই যাব পাৰোঁ আৰু গোটেই জাতি জনগোষ্ঠী কেনেকৈ মানে উন্নয়ন কৰিব পাৰোঁ, তেখেতে গোটেই জাতি জনগোষ্ঠীৰ কাৰণে চিন্তা কৰে। যে এবিএমচিৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ যি সংগ্ৰাম, এই সংগ্ৰামক অব্যাহত কৰাৰ কাৰণে, ব্যাহত কৰাৰ কাৰণে কিছুমান দুষ্ট চক্ৰই মাজে সময়ে এবিএমচিক বদনাম দিয়া আৰম্ভ কৰিছে। আৰু বিগত দিনতো এনেকুৱা ব্যক্তিয়ে এবিএমচিক হকে বিহকে বিভিন্ন কথা কৈ মানুহৰ জনসমাজত মানে হেয় প্ৰতিপন্ন কৰাৰ কাৰণে যিমানেই চেষ্টা কৰিছে, সিমানেই এবিএমচি জনপ্ৰিয় হৈছে। এটা কথা স্পষ্ট। আৰু এটা কথা কৈছোঁ যে যোৱাকালি বড়োলেণ্ড টাইগাৰ অফিচিয়েল পেজৰ জৰিয়তে
ABMCৰ সাধাৰণ সম্পাদক টাইছন হুছেইনৰ বিৰুদ্ধে যিখিনি বিৰূপ মন্তব্য কৰিছে আৰু ABMCৰ সন্মানীয় সাধাৰণ সম্পাদকজনক পাকিস্তানত পঠাব, বাংলাদেশক পঠাব, এই কথাখিনিত কোৱাৰ অধিকাৰ ইয়াক কোনে দিছে? এই কথাখিনি প্ৰশাসনে কৰিব লাগে, উলিয়াব লাগে। আৰু এটা কথা কৈছোঁ যে এনেকুৱা বিৰূপ মন্তব্যৰ কাৰণে যাতে আমাৰ BTAD অঞ্চলত শান্তিৰ পৰিৱেশৰ মাজত অশান্তিৰ বীজ তেখেতসকলে যাতে সৃষ্টি নকৰে, ইয়াৰ ওপৰত যাতে দৃষ্টি ৰাখে। আৰু এনেকুৱা বিৰূপ মন্তব্য অকল সেই সম্প্ৰদায়ৰ নহয়, আমাৰ সম্প্ৰদায়ৰ যদি হয়, এটা কথা স্পষ্ট কৰি দিছোঁ ABMCৰ কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা, যদি আমাৰ সম্প্ৰদায়ৰ হয় এনেকুৱা ব্যক্তিক আইনৰ আওতাত আনি কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এটা কথা কৈছোঁ যে এই ব্যক্তিজন নিশ্চয় কোনোবা ৰাজনৈতিক দলৰ ছত্ৰছায়াত চলি তেখেতে কাম কৰিছে। গতিকে যি ৰাজনৈতিক দলৰে ছত্ৰছায়াত নচলক, সেই ৰাজনৈতিক দলক আজি সকীয়াই দিছোঁ, যদি এনেকুৱা ব্যক্তিৰ দ্বাৰা যদি BTADত কোনো ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি হয়, ইয়াৰ কাৰণে সেই ৰাজনৈতিক দলেই কিন্তু জগৰীয়া হ'ব। আৰু আমি আজি ABMCৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আমাৰ কোকৰাঝাৰ আৰক্ষী থানাত FIR দাখিল কৰিলোঁ। আমাৰ আইনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, আমাৰ কোকৰাঝাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। অতি সোনকালে এইজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি BTADৰ শান্তি শৃংখলা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত যাতে গ্ৰেপ্তাৰ কৰি আইনৰ আওতাত অনা